বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি বালি মাফিয়াই বেলচা লৈ সাংবাদিকলৈ চুচা লৈছে বুৰৈ নৈত অবৈধ খনন এছাম অসাধু বালি মাফিয়াৰ বিহালী আৰু গহপুৰ সমষ্টিৰ অন্তৰ্গত বুৰৈত বন বিভাগৰ নাকৰ তলৰে দীৰ্ঘদিন ধৰি চলি আছে অবৈধ বালি খনন কাৰ্য কিন্তু নিমাত বন বিভাগ এছাম অসাধু ব্যৱসায়ীয়ে দপদপাই আছে বুৰৈ নদীত ৰাজহ ফাঁকি দি অহৰ্নিশে চলি আছে বালি খনন কাৰ্য চাওক কিদৰে অবাধে কঢ়িয়াই নিছে বালিসমূহ বন বিভাগৰ নথিপত্ৰ অবিহনে বুৰৈ নদীত অবৈধভাৱে বালি খনন কৰি ব্যৱসায় চলাই গৈছে আজি হঠাৎ আমাৰ বিহালীৰ সাংবাদিক বুৰৈ নদীত অবৈধ বালি খননৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ উক্ত ঠাইত উপস্থিত হোৱাত বালি ভৰাই থকা অৱস্থাত এখন ট্ৰেক্টৰ হাতেলোতে ধৰা পেলায় ইয়াৰ পাছতে উপস্থিত হয় ট্ৰেক্টৰখনৰ মালিক সুনীল সিন্তে ফলত আৰম্ভ হয় উত্তপ্ত পৰিস্থিতিৰ মোবাইলৰ হাত কিয় দিছে আপুনি মোবাইলৰ কি হাত দিছে মোবাইলৰ হাত কিয় দিছে আপুনি মোবাইলৰ কি হাত দিছে আপুনি মোবাইলৰ কি হাত দিছে আপুনি মোবাইলৰ কি হাত দিব সাংবাদিকে মৌখিকভাৱে খনন কাৰ্যৰ ওপৰত প্ৰশ্ন কৰাত হঠাৎ সুনীল সিন্তেই উগ্ৰমুটি ধৰি সাংবাদিক যদু চেত্ৰী হোমেন বৰ্মন আৰু বিদ্যুৎ পন্থ ভূঞাক পানে মাৰিবলৈ বেলচাৰে চুচালৈ খেদি অহাৰ লগতে অসভ্য গালি গালাজেৰে পৰিৱেশ উত্তাল কৰি তোলে বালি কাটা চালান আছে নাজানে হাতে মিলাইছে আমি নাজানো ড্ৰাইভাৰ কোন কোন ড্ৰাইভাৰ এইফালে এইটো গাড়ীটোৰ চালানটো দেখুৱাচোন বালি যে কাটি আছে চালান ক'ত নাই চালান নাই চালান নাই চালান নোহোৱাকৈ বালি কাটিছে আছে নেকি তাৰ নাজানো কি নাম মালিকৰ গাড়ী সুনীল কি জান কি লিখে ক'ত ঘৰ কাটাৰে এইটো ফাটিয়া বাড়ি তোৰ ঘৰ বয়স কিমান মোৰ 19 লাইচেন্স আছে লাইচেন্স নাই লাইচেন্স নোহোৱাকৈ চলাই আছে হা লাইচেন্স নোহোৱাকৈ ট্ৰেক্টৰ চলাই আছে বেছি দিন হোৱা নাই এসপ্তাহ হৈছে ট্ৰেক্টৰটো কাৰ ট্ৰেক্টৰটো সুনীলৰ সুনীল কি সুনীলৰ টাইটেলটো নাজানো ক'ত ঘৰ ক'ত ফাটিয়া বাড়ি বালিটো নিচা ক'লে কেতিয়াবা টানি আছে বালি চিন্তা সুনীল চিন্তা বালিটো কেতিয়াবা টানা হৈছে বেছি দিন হোৱা নাই 3 দিন মান হৈছে আজি কিমান বাৰ নিলা আজি এইটো 4টি হৈছে 4টি হৈছে চাৰিটি চালানটো দেখুৱাচোন তোমালোকৰ চালান নাজানো চালান কৰে মালিকক ফোন মাৰ মালিকক ফোন মাৰ উল্লেখ্য যে অকল সুনীল সিন্তেই নহয় সমগ্ৰ বুৰৈ নদীখনত দীৰ্ঘদিন ধৰি অবৈধ বালি মাফিয়া জনৈক কমল হাজৰিকা মনোজ বাস্তুলা যোগেন্দ্ৰ শ্বাহ বিজেন্দ্ৰ সিং আদিয়ে দপদপাই আছে এতিয়া প্ৰশ্ন হয় আজি ইমান দিনে বন বিভাগৰ নাকৰ তলৰে এইসকল শিলবালিৰ অবৈধ মাফিয়াই খনন কাৰ্য চলাই থকাৰ পাছতো কিয় নিৰ্বিকাৰ হৈ আছে বন বিভাগ নে টেবুলৰ তলৰে মেনেজ হৈছে নেকি এইসকল মাফিয়াৰ ওচৰত বিশ্বনাথৰ পৰা পলাশ প্ৰেমৰ ৰিপৰ্ট নিউজ ডে আছাম।